আমি যেহেতু সকলোবিলাক কৰোনা ভাইৰাছৰ আতংকৰ কাৰণে ঘৰৰ ভিতৰতে সোমাই আছো সেইকাৰণে যাতে আমাৰ পঢ়া-শুনাত ব্যাঘাত নজন্মে সেইকাৰণে আমি ইয়াৰ প্ৰায় এইদৰেই হোৱাটছএপৰ জৰিয়তে ভিডিঅ'ৰ দ্বাৰা তোমালোকক কিছু পৰিমাণে শিক্ষা দান কৰিবলৈ বা পাঠদান কৰিবলৈ আগবাঢ়ি আহিছো আশা কৰো তোমালোকক অলপমান উপলব্ধ হোৱা মই তোমালোকক আজি এচিড খাৰ আৰু লৱণ এই চেপ্টাৰটোৰ বিষয়ে কিছু আগবঢ়াবলৈ আৰম্ভ কৰিবলৈ ওলাইছো তো আমি প্ৰথমতে এচিড আৰু খাৰ যেটো ইংলিশত কোৱা হয় বেস এই দুটাৰ কিছু বৈশিষ্ট্যৰ বিষয়ে আমি প্ৰথমতে থুলমূলকৈ কিছু এটা আভাস লবলৈ চেষ্টা কৰিম এচিড কোনবিলাক এচিড বিলাক হৈছে যোনবিল এনেকুৱা কিছুমান ৰাসায়নিক দ্ৰব্য যিবিলাক যেতিয়া আমি পানীৰ লগত মিহলাও H2O তেতিয়া হলে ইহঁতি কি আয়ন উৎপন্ন কৰে H+ আয়ন উৎপন্ন কৰে H+ আয়ন উৎপন্ন কৰা বিলাকক যিবিলাক ৰাসায়নিক দ্ৰব্যই পানীৰ সৈতে বিক্ৰিয়া কৰি H+ আয়ন উৎপন্ন কৰে সেইবিলাকক আমি কম এচিড আৰু যিবিলাক ৰাসায়নিক দ্ৰব্যই পানীৰ সৈতে মিহলি হৈ পেলাই OH- আয়ন গঠন কৰে এইবিলাকক আমি কি বুলি কম খাৰ বুলি কম বা বেস উদাহৰণ হিচাপে এচিডৰ উদাহৰণ কি আছিল H2SO4 সালফিউৰিক এচিড বা হাইড্ৰোক্লোৰিক এচিড HCl বা নাইট্ৰিক এচিড HNO3 তাৰ উপৰি আৰু কিছুমান আছে যেনে কাৰ্বনিক এচিড H2CO3 বা ফসফৰিক এচিড H3PO4 এইবিলাক হৈছে বিভিন্ন এচিডৰ উদাহৰণ ঠিক তেনেকৈ আমি যদি খাৰৰ উদাহৰণ চাওঁ তেতিয়া হলে আমি লিখিব পাৰিম সোডিয়াম হাইড্ৰক্সাইড NaOH পটাছিয়াম হাইড্ৰক্সাইড KOH বা ম্যাগনেসিয়াম হাইড্ৰক্সাইড MgOH2 বা আৰু কি আছিল সোডিয়াম ক্যালসিয়াম হাইড্ৰক্সাইড COOH2 এতিয়া সালফিউৰিক এচিড বা হাইড্ৰোক্লোৰিক এচিড এই এচিড বিলাকে কেনেকৈ হাইড্ৰোজেন আয়ন উৎপন্ন কৰে আমি হেতু চাম যেতিয়া আমি H2SO4 সালফিউৰিক এচিডক আমি পানীৰ লগত মিহলি কৰিম H2O তেতিয়া হলে ই কি উৎপন্ন হ'ব জানানে H+ SO4 2- ইয়াত এটো H+ আয়ন উৎপন্ন হ'ল ঠিক তেনেকৈ হাইড্ৰোক্লোৰিক এচিডৰ ক্ষেত্ৰত আমি চাম HCl যেতিয়া আমি পানীৰ লগত মিহলাম তেতিয়া হলে উৎপন্ন হ'ব H+ Cl-, ঠিক তেনেকৈ নাইট্ৰিক এচিডৰ ক্ষেত্ৰতো একেটাই HNO3 যেতিয়া আমি পানীৰ লগত মিহলাও তেতিয়া হলে উৎপন্ন কৰিব H+ NO3- এইখিনিত আমি চাওঁ এই গুটেইখিনি কি উৎপন্ন হৈছে H+ আয়ন উৎপন্ন হৈছে তাৰ মানে এইবিলাক হৈছে কি এচিডৰ উদাহৰণ ঠিক তেনেকৈ আমি যদি খাৰৰ ক্ষেত্ৰত চাওঁ তেতিয়া হলে কি হ'ব NaOH যেতিয়া আমি তাক পানীৰ সৈতে মিহলি কৰিম তেতিয়া হলে কি উৎপন্ন হ'ব Na+OH- ঠিক তেনেকৈ পটাছিয়াম হাইড্ৰক্সাইড যেতিয়া পানীৰ লগত মিহলি হ'ব তেতিয়া হলে K++OH- এইটোটো আমি কি উৎপন্ন হোৱা দেখিলো OH- অৰ্থাৎ OH- আয়ন গতিকে এইবিলাক হ'ব কি খাৰ চাম যে কোনবিলাক শক্তিশালী এচিড বা কোনবিলাক অকমান শক্তিশালী খাৰ বা কোনবিলাক অকমান কম শক্তিশালী এই যে ওপৰত তিনটা লিখিছিলো সালফিউৰিক এচিড হাইড্ৰোক্লোৰিক এচিড আৰু নাইট্ৰিক এচিড এই তিনিবিধ এচিডে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে বা পানীৰ লগত আমি মিহলাও তেতিয়া হলে ই অকমান বেছি সংখ্যক হাইড্ৰোজেন আয়ন উৎপন্ন কৰে H+ আয়ন গতিকে এই তিনটা এচিড হ'ব কি শক্তিশালী এচিড ষ্ট্ৰং এচিড বুলি কোৱা হয় সালফিউৰিক এচিড হাইড্ৰোক্লোৰিক এচিড আৰু নাইট্ৰিক এচিডক কোৱা হয় শক্তিশালী এচিড কিন্তু তাৰ তুলনাত এই যে কাৰ্বনিক এচিড আৰু ফসফৰিক এচিড এইকিটাক যেতিয়া আমি পানীৰ লগত মিহলি কৰো তেতিয়া হলে ইহঁতি কম সংখ্যক কি উৎপন্ন কৰে H+ আয়ন উৎপন্ন কৰে গতিকে ইহঁতক মৃদু বা কম শক্তিশালী এচিড বুলি কোৱা হয় মৃদু বুলি এই শব্দটো আমি ব্যৱহাৰ কৰিব পাৰো
ঠিক তেনেকৈ খাৰৰ ক্ষেত্ৰতো একেটাই হয় যে যেতিয়া আমি প্ৰথমৰ এই ওপৰৰ দুটা খাৰৰ উদাহৰণ লিখিছিলোঁ সোডিয়াম হাইড্ৰক্সাইড বা পটাছিয়াম হাইড্ৰক্সাইড যেতিয়া আমি ইয়াক পানীৰ লগত মিহলি কৰিম তেতিয়া হলে কি উৎপন্ন হ'ব ইয়াত OH- অধিক সংখ্যক উৎপন্ন হ'ব তো অধিক সংখ্যক যেতিয়া OH- উৎপন্ন হয় তেতিয়া হলে এনেকুৱা দুটা খাৰ একিটা খাৰ হ'ব কি শক্তিশালী খাৰ আৰু ইয়াৰ ক্ষেত্ৰত কি হ'ব কম OH উৎপন্ন হ'ব কম OH উৎপন্ন হ'ব গতিকে ইহঁতক আমি কম শক্তিশালী বা মৃদু খাৰ বুলি কম নেক্সট আহো আমি টেষ্টৰ ক্ষেত্ৰত সোৱাদ কেনেকুৱা এসিডৰ সোৱাদ কেনেকুৱা হয় আমি সকলোৱে জানো এসিড বিলাক হয় কি টেঙা এতিয়া আমি ইয়াৰ উদাহৰণ কি দিব পাৰো দৈ নেমু বা ভিনেগাৰ এই সকলো বিলাকত কি থাকে এসিড থাকে গতিকে এইবিলাকৰ টেষ্ট কি হয় টেঙা হয় হেবুলি এনেকুৱা নহয় যে আমাক হাইড্ৰক্লোৰিক এসিড দিয়া আছে আমি খাই পেলাই তাৰ টেষ্ট কৰিম এইবিলাক বস্তু তেনেকে খাই পেলাই টেষ্ট কৰাৰ কথা নহয় আমি দৈ খাও টেঙা নেমু টেঙা খাও এইবিলাকৰ টেষ্ট বিলাক লৈ পেলাই আমি সেইবিলাকত এসিড আছে বুলি গম পাও ঠিক তেনেকৈ খাৰৰ সোৱাদ কেনেকুৱা হয় খাৰ বিলাক সদায় তিতা উদাহৰণ হৈছে কি জানানে চূন যে খাই তামোল পানৰ লগত চূন নাখায় জানো চূন বা আমি যে বেকিং সোডা ব্যৱহাৰ কৰা হয় ঘৰত যেতিয়া কেক বা কিবা অন্য বস্তু ব্যৱহাৰ খোৱা বস্তু বনোৱা হয় তাত আমি কি ব্যৱহাৰ কৰো বেকিং সোডা তো এইবিলাকত কি থাকে এইবিলাকত খাৰ থাকে গতিকে এইবিলাকৰ টেষ্ট হৈছে কেনেকুৱা তিতা ছাত্ৰ ছাত্ৰীসকল আজি মই ভাবিছো আজি ইমানখিনি তোমালোকে অকমান অধ্যয়ন কৰা ঘৰত মই যদি লিখাটো যদি কিবা অকমান তোমালোকে বুজি পোৱা নাই মোক তোমালোকে WhatsAppৰ হেৰিতে ৰিপ্লাই দিবা যে কোনখিনি তোমালোকে অকমান কম বুজিছা বা কমকৈ দেখা পাইছা তেতিয়াহলে নেক্সট ক্লাছটোত বা নেক্সট যেতিয়া মই ভিডিওটো বনাম মই হেকিটা কথাত গুৰুত্ব দিম আজি তোমালোকে এই কথাখিনি পঢ়ি থোৱা তেতিয়া মই নেক্সট ভিডিওটো যেতিয়া বনাম ইয়াৰ নেক্সট খিনি আহিব তেতিয়াহলে তোমালোকৰ বুজি পোৱাত অকমান সুবিধা হ'ব গতিকে আজিৰ কাৰণে ধন্যবাদ